खुलुमबाय स्टुडिअ दं आं राजीव बसुमतारी आरो बे समाव नोंथांमोननि गेजेराव लानानै फैदों मोनसे सोमोनांथाव खौरां थारैनो बे क'क्राझार एबा जोंनि बिटिआर ओनसोलाव मा जायो आरो मा जाया नंगौ बे समाव सिखावनि मोनसे सोमोनांथाव जाथाय क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानि भमराबिल बौ बाजाराव मोनसे सिखावा सोमोनांथाव खालामना गालांदों सासे सिखावा गलानि सिङाव गिबियावनो निमाहा बिग्रि एबा सरि होना लिरना लानाय जादों सिखावा सरि बुंदों गंसे गहेना दखानफोराव गोबां लाख रांनि सना रुफाखौ खावना लांनायनि उनाव सासे सिखावा बे गलानि सिङावहा सरि लिरना गालांनाय जाथाया सोमोनांथाव जादों एबा ओनसोल नाङैनो गोबां सावरायनाय आरो सोमोनांथाव जाथाय जादों नंगौ बे समाव नोंथांमोननि गेजेराव लानानै फैदों मोनसे बिग ब्रेकिं आपडेट क'क्राझार जिल्लानि सिङाव थानाय गसाइगाव महकुमानि भमराबिलनि बौ बाजारनि गंसे गहेना दखाननिफ्राय सासे सिखावा खावखांनायनि उनाव सिखाव खावना लांनायनि उनाव गोबां रांनि सना रुफा गहेना खावना लांनायनि उनाव सरि लिरना लादों बेबायदि सरि लिरनानै गालांदों भमराबिलनि बौ बाजारनिफ्राय गंसे गहेना दखाननिफ्राय गिबियाव सिखाव खावदों आरो सिखाव खावखांनायनि उनाव सोरबा दुथां सिनाय मोनै सिखावा बेबायदि लेखायाव गुफुर लेखायाव सरि लिरना गालांदों दखाननि बिगोमानि खाथियाव बेबायदि सरि लिरनानै गालांदों थारैनो बे जाथाया जोबोरैनो सोमोनांथाव जानायखौ बे समाव नुनो मोननाय जादों दानिया फैदों जाय गहेना गलानि बिगोमा बे सिखावा माबोरैहाय सरि लिरनानै गालांदों जों बिथांनि खुगानिफ्राय जों आबुङै मिथिना लानि যিজন ব্যক্তিয়ে এই কামটো কৰিছে বিয়া কৰিছে ভাল কৰা নাই যেতে এই ল'ৰাটো আমাৰ লগতে সদায় থাকে আমি জানো এই ল'ৰাটো কেনেকুৱা তো কথা হ'ল যিজনে এই কামটো কৰিছে সংগঠিত কৰিছে তাক যাতে উচিত শাস্তি প্ৰদান কৰে আৰক্ষী বিষয়াই 60,000 টকাৰ মানে লৈছে আৰু কি হয় দাঁত হৈ গৈছে আৰু এটা লিখি ৰাখিছে যে ইয়াতে খাতাত লিখিছে সৰি বুলি লিখি ৰাখিছে ইয়াতে আমি শুনামতে এজন আমাৰ গাঁৱৰে ল'ৰা মইনাল নাম তাৰ ওপৰত সন্দেহ কৰিছে এইটো আমি ক'ব নোৱাৰিম কিন্তু আৰক্ষীয়ে সোনকালে যাতে তাক কৰেক্ট কৰে যোৱা কালি ৰাতি আনুমানিক ৰাতি 1টা মান বজাত যেহেতু ৰাতি ধাৰাসাৰ বৰষুণ হৈছে বৰষুণৰ মাজত আমাৰ ইয়াতে এজন সোণাৰু আছিলে এই ধুবুৰীৰ পৰা ইয়াতে আহি বহুত গৰীব মানুহ কাম কৰি ইয়াতে দোকান কৰি খাই আছে তাৰ দোকানৰ সোণৰ পৰা আৰম্ভ কৰি ৰূপৰ আ অলংকাৰ প্ৰায় 60,000 পৰা 65,000 টকাৰ আ অলংকাৰ ধুবুৰীতে লুটি লৈ যায় চুৰে লুটি লৈ যায় আৰু অতিকৈ আশ্চৰ্যজনক কথা যে যিজন মানুহে এনেকুৱা ঘটনা সংঘটিত কৰিছে তেওঁ এইখন মানে চুৰি কাৰ্য সংঘটিত কৰাৰ পিছত এই খাতাত লিখি থৈ গৈছে চৰি বুলি আৰু আমি শুনামতে আমাৰ গাঁৱৰ এখন ল'ৰা মইনাল বুলি নাম তেখেতে যোৱাকালি এখন দা লৈ আহিছিল বেচাৰ কাৰণে এতিয়া আমি সন্দেহ কৰিছোঁ এই চুৰি কাৰ্য মইনাল নামৰ ল'ৰাটোৱে সংঘটিত কৰিছে নেকি ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু যিজন দোষীয়ে এনেকুৱা ঘটনা সংঘটিত কৰিছে তেখেতক অতি সোনকালে আৰক্ষীয়ে কৰেক্ট কৰি আইনৰ আওতাত আনি কঠোৰতম শাস্তি দিব লাগে বুলি আমি সচেতন মহলৰ পৰা দাবী জনাইছোঁ তথা গোসাইগাঁও জিলা ABMCৰ ফালৰ পৰা গ্ৰেপ্তাৰ কৰাৰ কাৰণে অতি সোনকালে দাবী জনাইছোঁ কথা আমি শুনামতে যোৱাকালি আমাৰ গাঁৱৰ এজন ল'ৰা তাৰ নাম মইনাল বুলি শুনা পাইছোঁ তেখেতে বোলে দাওখন বিক্ৰী কৰিবলৈ আহিছিল মোৰ সন্দেহ হৈছে তেওঁ কৰিছে নেকি ইয়াত আৰু এটা কথা আছে সেইজন ল'ৰা কিন্তু পঢ়া শুনা নাজানে সেইজন ল'ৰাই যদি চুৰি সংঘটিত কৰিলহেঁতেন ইয়াতে চৰি লেখাটো পাৰে আশ্চৰ্যজনক কথা আমি ভাবিবলৈ বাধ্য হৈছোঁ তেওঁ যিহেতু লেখা পঢ়া নাজানে তেওঁ কেনেকৈ বা চৰি লিখিল যিয়ে নহওক ইয়াৰ আঁৰত হয়তো কিবা এটা ষড়যন্ত্ৰ লুকাই আছে সেইকাৰণে উচিত তদন্ত হ'ব লাগে তদন্ত হ'লে কোনে কি কৰিছে নকৰিছে মই ভাবোঁ ওলাই পৰিব বেলেগ কোনোবা জড়িত আছে আমাৰ এইখন গাঁৱত এদিন দুদিন পিছত সদায় মানে চুৰি কাৰ্য সংঘটিত হৈ থাকে আমি গাঁৱৰ মানুহে বহুত সময়ৰ পৰা এটা মানে চক্ৰৰ সন্দেহ কৰি আছোঁ এনেকুৱা হ'ব পাৰে কিছুমান ল'ৰা আছে ড্ৰাগছৰ লগত জড়িত হৈ আছে বুলি আমি খবৰ পাইছোঁ ড্ৰাগছ খায়ো থাকে বেপাৰ কৰি থাকে সেইসকল ল'ৰা হয়তো এনেকুৱা ঘটনা সংঘটিত কৰিছে হয়তো বয় गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेबक समाजजों गनायथि होजानाय आइएफआ BM इन्स्टिट्युट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदा लोगोसे 2024-25 मायथाइनि मुं थिसननाया सोलिगासिनो दं आरो फैगौ जोबथा जुन दानसिम मुं थिसननाया सोलिबाय थागोन
जिनै एबा HS नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथाइखौ लानो हागोन। क'क्राझार सहरनि गोजोनफुरि एबा गांजेमा बाजारजों नांजाबनाय आइएफआ BM इनस्टिट्यूट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरा जाबाय मेडिकेल लेबरेटरी टेक्न'ल'जि, फार्स्ट एड पेशेन्ट केयार एन्ड एसिस्टेन्ट नार्सिं, OT टेक्निशियान, ICU टेक्निशियान, रेडियोल'जि टेक्निशियान। बेफोर कर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS जों गनायथि होजानाय डिप्ल'माखौ लानो हागोन। लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं। जुदि नोंथांमोना बेफोर कर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला आइएफआ BM इनस्टिट्यूट अफ पेरामेडिक्सनि 9395899391 एबा 9821663110 मबाइल नम्बराव थोंजों सुलाद लाहरनो हागोन।